বৰ্তমান চতৰ মাহ মানে ফাগুন গৈ চত পৰিল। বৰ্তমান ধুমুহা আৰু আপোনাৰ বজ্ৰপাতৰ সময়। বৰ্তমান সময়ত আপোনাৰ প্ৰকৃতিয়ে একদম ভয়ংকৰ ৰূপ লয়। তে কৈয়ে থাকে যে অমুক আহিছে, চিলা আহিছে, কিবা আহিছে। তো আপোনালোকক কেইটামান কথা মানে যিটো আমাৰ হিন্দু শাস্ত্ৰৰ লগত বা হিন্দু ধৰ্মৰ লগত জড়িত যে প্ৰকৃতিক কোনেও ৰধিব নোৱাৰে, কিন্তু প্ৰকৃতিক যদি নমন কৰি কিবা আপোনাৰ নমন কৰি কিছুমান বস্তু প্ৰয়োগ কৰে না, সেইবিলাকে আপোনাৰ প্ৰকৃতিয়ে ৰধিব নোৱাৰে, কিন্তু প্ৰকৃতিৰ বিনাশৰ পৰা কিছু হ'লেও পৰিত্ৰাণ পাব পাৰে। তো মই কৈ আছোঁ বৰ্তমান আপোনাৰ ধুমুহাৰ সময়। এই ধুমুহাৰ সময়ত যেতিয়া আপোনাৰ ধুমুহা বোলে, ধুমুহা মানে বৰদৈচিলা বোলে, এই বৰদৈচিলা বলাৰ সময়ত যদি আপুনি যিখিনি সময়ত মানে ধুমুহা আহি থাকে সেইখিনি সময়ত আপোনালোকৰ যদি দুৱাৰ মুখত মই দেখাই দিছোঁ এখন পীৰা আছেনে সকলোৰে ঘৰত? পীৰা এখন, তাৰপাছত আইনা এখন মানে গ্লাছ এখন আৰু এই ফণী এখন দিব লাগে বুলি কয়। মানে আমাৰ আইতাহঁতেও দিছিলে, আমাৰ মাহঁতেও দিয়ে। কালি বৰ্তমান ধুমুহা আহিছিলে, কালি ধুমুহা আহোঁতে আমাৰ মায়েও দিছিলে। মানে এটা কথা যে এইখিনি কৰিলে বোলে মানে আগৰ পৰা মানে আমাৰ গাঁৱলীয়া কালচাৰ বা হিন্দু কালচাৰত চলি আহিছে যে এইখিনি কৰিলে আপোনাৰ বৰদৈচিলাই যিখিনি আপোনাৰ কৰিব লাগে, ক্ষতি কৰিব লাগিছিলে, ধুমুহাই যিখিনি ক্ষতি কৰিব লাগিছিলে সেই ক্ষতিখিনি নকৰে। কাৰণ বৰদৈচিলা হৈছে এগৰাকী মাইকী, বহুত মানে প্ৰকৃতিৰ ৰূপ সলনিৰ কাৰণে বহুত প্ৰচণ্ড বেগত আহে, কিন্তু তথাপিতো ছোৱালী বা মাইকী মানুহৰ ৰূপৰ প্ৰতি সদায় দুৰ্বলতা আছে। তাৰ বাবে কি কৰে, পীৰা এখন দিয়ে, পীৰাখনত বহি যাতে আইনাখন চাই মূৰটো চাই যাব পাৰে, তেতিয়াতো বহাৰ লগে লগে মানে বৰদৈচিলাৰ প্ৰকোপটো কমি যায়। সেইটো এটা ধাৰণা পুৰণা বেতিৰ। আৰু বৰ্তমান সময়ত বজ্ৰপাতৰ সময়। এই বজ্ৰপাতৰ সময়ত কি কৰে, ছয়তা বইতা মানে আমাৰ মাহঁত ছয়তা বইতা বুলি কয়, বা আগৰ আইতাসকলে ছয়তা বইতা মানে চতত দিয়া এটা সূতা, এই মই পিন্ধি আছোঁ দেখিছেনে? এই চতত দিয়া সূতাডাল আপোনাৰ হালধি গুৰি কৰি তাৰ লগত মানে বগা সূতা এনেকৈ আপোনাৰ জবৰাই ইন্দ্ৰ দেৱতাক আপোনাৰ স্তুতি কৰে। মানে এই বইতাৰ মানে ইন্দ্ৰ দেৱতা আছিল বজ্ৰ কোনি সেই কৰিছিল, মানে ইন্দ্ৰ দেৱতাই কৰিছিলে এই বজ্ৰাস্ত্ৰ ইন্দ্ৰ দেৱতাৰে আছিল যে আপোনাক মানে বজ্ৰপাত গাত নপৰে বুলি কয় আপোনাৰ ছয়তা বইতা বুলি। আৰু এটা কথা আছে, যেতিয়া বজ্ৰপাত বিৰাট জোৰত শব্দ, মই কালি আহি থাকোঁতে আপোনাৰ বজ্ৰপাত মানে শব্দ আহি আছিল, তেতিয়া বোলে আপুনি যদি অকলে থাকে সেইখিনি সময়ত যদি কল্যাণ মিত্ৰ 3বাৰ কয়, তেতিয়াহ'লে আপোনাৰ গাত বজ্ৰপাত। একচুৱেলি আমাৰ কেলেণ্ডাৰ আমি কি ইউজ কৰোঁ? একচুৱেলি আমি কালপুৰুষ যিখন কেলেণ্ডাৰ, অসমীয়া আমাৰ কেলেণ্ডাৰ, যিটো আমাৰ অসমীয়া মাহৰ লগত আচলতে আমাৰ যিটো বহাগ মাহত আমাৰ অসমীয়া মাহ প্ৰথম ষ্টাৰ্টিং হয়, একচুৱেলি এইটোৱে ৰাইট। কাৰণ কিয় জানে, আমাৰ প্ৰকৃতিৰ লগত আমাৰ কেলেণ্ডাৰ বা মাহ সলনি হয়। একচুৱেলি আমাৰ এইটো শুদ্ধ। যেতিয়া ভাস্কৰ বৰ্মনে প্ৰথম আপোনাৰ 540 বছৰ যোৱাৰ পিছত 544 এডিত আপোনাৰ প্ৰথম ভাস্কৰাব্দ হেৰি কৰিছিলে। বৰ্তমান কিমান হ'ব? 2023 পৰা 544 নাই 1449 মান হ'ব কিজানি ভাস্কৰাব্দ। আমি বৰ্তমান চাকা এৰা বা গ্ৰেগৰিয়ান কেলেণ্ডাৰ ইউজ কৰোঁ। চাকা এৰা গ্ৰেগৰিয়ান মানে যিটো আপোনাৰ 2023, এইবিলাক কেলেণ্ডাৰ ভুল একচুৱেলি। কাৰণ প্ৰকৃতিৰ লগত যিটো কেলেণ্ডাৰ, আমি নিউ ইয়েৰ যিটো 31 ডিচেম্বৰ 1 জানুৱাৰী পালন কৰোঁ, এইবিলাক ভুল। প্ৰকৃতিৰ লগত যিটো আমি কেলেণ্ডাৰ ইউজ কৰোঁ ন, সেইটোৱে আচল। কাৰণ চাওক এটা কথা, বহাগ মানে আপোনাৰ বহাগত মানে বৰষুণ হ'বই, বিহু নাচবই, বা চ'তত আপোনাৰ মানে বতাহ বৰষুণ আহিবই, বা ফাগুনত আপোনাৰ পচুৱা বলবই, মানে একদম ধূলিময় হৈ যায়। আমাৰ যিটো প্ৰকৃতিৰ লগত জড়িত কেলেণ্ডাৰ না, সেইটো আমাৰ অসমীয়া কেলেণ্ডাৰটোৱে শুদ্ধ বুলি মই ভাবোঁ। আৰু এনেকুৱা যদি ভিডিঅ' চাই থাকিব বিচাৰে বা ভিডিঅ'বিলাক যদি মোৰ চাই ভাল লাগিছে, কিবা যদি আপোনাৰ আৰু এটা কথা, ভূমিকম্প আহিলে বোলে উৰুলি দিলে বোলে ভূমিকম্পৰ পৰা হ'ব, মানে যদি উৰুলি দিয়ে ভূমিকম্প আহিলে, তেতিয়াহ'লে ভূমিকম্প আহিলে কি বুলি কয়, উৰুলি দিলে বোলে ভূমিকম্পৰ পৰা যিটো ক্ষতি হয় সেই ক্ষতিটো বোলে কমে। তো মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, আকৌ এবাৰ কৈছোঁ, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, আৰু সৰু আপোনালোকক মই কি বুলি কয় এইটো নলেজ দিবলৈ চেষ্টা কৰিম।